মানুহজনে মাজে মাজে কিছুমান বৰ সঁচা কথা কৈছিল জানে তেওঁ প্ৰায়ে কৈছিল য'ত সাফল্য থাকে তাত বহু কষ্টও থাকে বৰ এটা মিছা কথা কোৱা নাছিল আজি মইনা ডাঙৰ হৈছে বিদেশত সি চাকৰি পাইছে মোৰ সপোন সাৰ্থক কৰিছে এই এটা মুহূৰ্ত উপহাৰ পাবলৈ মইতো কম কষ্ট কৰা নাছিলো অৱশেষত যেনিবা সেই মুহূৰ্তটো মই উপহাৰ পালো মইনাক লৈ দেখা মোৰ সকলো আশা সকলো সপোনেই পূৰণ হ'ল কিন্তু কষ্ট যিমানেই সি সফল হৈ গৈ আছে সিমানেই যেন সি দূৰলৈ গৈ আছে অন্তৰখন খান্দি খান্দি গৈ আছে বুকুখন ভাঙি ভাঙি গৈ আছে এতিয়া মাজে মাজে এই ভঙা বুকুখনত মইনাৰ ফটোখনকে ৰাখি মই নিজকে নিজে প্ৰশ্ন কৰোঁ জানে মইনা আচলতে মই কি হোৱাটো বিচাৰিছিলো এজন সফল মানুহ নে এজন কোনেও ঢুকি নোপোৱা মানুহ মই চাগে একো কথা কৈ আপোনালোকক বিচাৰা বেছি বিৰক্তহে কৰিছো কিনো কৰিব কওকচোন কথা মোৰ খুলি কাকো মুকলিকৈ ক'বও নোৱাৰি বুজিছে কেৱল অকলে নীৰৱে সহন কৰিব